মই ৰূপাঞ্জলীয়ে পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষ চাপিলোহি। আজিৰ ভিডিঅ'টো আলি আই লৃগাঙৰ শুভেচ্ছাৰে আৰম্ভ কৰিবলৈ লৈছোঁ। মিচিংসকলৰ আলি আই লৃগাং অসমৰ এটি প্ৰাচীন কৃষি উৎসৱ আৰু এই উৎসৱৰ শস্য বা কঠীয়া সিঁচা আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ বা কঠীয়া, আয়ে মানে ফল আৰু লৃগাং মানে হৈছে আৰম্ভণি হোৱা বুজায়। গাঁওখনত উপস্থিত হৈ আমাৰ ইমানেই ভাল লাগিছিল। সেই গাঁওখনৰ পৰিৱেশ সঁচাই খুব সুন্দৰ। গাঁওখনৰ সহজ সৰল মানুহখিনিৰ মাজত লগ হৈ খুবেই ভাল লাগিছিল। এক বুজাব নোৱাৰা অনুভৱ হৈছিল। সকলো মিচিং ডেকা গাভৰুৱে মিলি গুমৰাগ নৃত্য নাচিবলৈ যায় আৰু ডেকা গাভৰুৰ উপৰি গাঁৱৰ বুঢ়া বুঢ়ী বিবাহিত অবিবাহিত সকলোৱে এই নৃত্য অংশগ্ৰহণ কৰে আৰু তেনেদৰে আমিও শাৰী পাতিকৈ ঘূৰণীয়াকৈ অতি শৃংখলাবদ্ধভাৱে গুমৰাগ নাচিবলৈ গৈছিলোঁ। গতিকে বলকচোন আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। তাত গৈনো আমি কেনেদৰে গুমৰাগ নৃত্য নাচিছিলোঁ এই সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা দেখিবলৈ পাব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ।
সভাত উপস্থিত থকা সকলো গণ্য মান্য ব্যক্তিসকলক আদৰণি জনাই মোৰ আদৰণি ভাষণ লোৱাতে সকলো ধন্যবাদ। কৃষ্ণ দলে কলপ ভিডিঅ'টো ইমানেই আছিল যিহেতু তাত আমি বেছি সময় থাকিবলৈ নাপালোঁ, লগতে ভিডিঅ' কৰিবলৈ নাপালোঁ, সেইবাবে ফটোৰ দ্বাৰাই এনেদৰে ভিডিঅ'টো মনৰ ভাল লগাখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। Assim